এভৰিৱান আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল হেপী ৰেখাজ কিটচেন এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া মৰ্ণিং প্ৰায় 8:45 মানে হ'ল। মই ৰাতিপুৱাই আজি সোনকালে উঠি গা পা ধুই আজৰি হৈ গ'লোঁ। আজি আচলতে বহুত দিনৰ মূৰত এফালে যাম, ওলাই যাওঁ, কি কৰোঁ দিনটো আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। কিমান পাৰোঁ নাজানো, তথাপি চেষ্টা কৰিম। ঠিক আছে, এতিয়া মই ৰেডি হৈ লওঁ, আপোনালোকক ৰেডি হৈ গ'লোঁ। এতিয়া পিন্ধি লওঁ মাস্ক, যিহেতু মাস্কটো একদম প্ৰয়োজনীয় হৈ গৈছে বৰ্তমান সময়ত, আৰু লৈ লৈছোঁ চেনিটাইজাৰ। ব'লক এতিয়া আমি গৈ থাকোঁ। ওলালোঁ, এতিয়া গৈ আছোঁ। জালুকবাৰীয়ে পালোহি, আৰু মোৰ লগত কোন আছে চাওক, মোৰ লগত আছে মোৰ সখী। আজি ইমান গৰম, একদম গৰমত অৱস্থা বেয়া হৈ গৈছে, সিজি গৈছোঁ আজি। আচলতে তাইক মই লগ পালোঁ লখৰাতে, কিন্তু ইমান বেছি ভিৰ আছিলে, সেইটো কাৰণে আমি আচলতে ভিডিঅ' শ্বুট কৰা নহ'ল। লগতে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰিবই লাগিব, সেইটোতো মেইনটেইন কৰিবই লাগিব, উপায় নাই। সেইকাৰণে এতিয়া ব'লক আজি দেখুৱাই থাকিম কি কি কৰোঁ, ক'লৈ যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি পালোহি ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। এয়া চাওক পৰিৱেশ, একেবাৰে ভিৰ হৈ আছে, বিপৰীতো ৰ'দটো আছে। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে, তাতে আকাশৰ নীলা, খুব ধুনীয়া পৰিৱেশ। এজাক যদি বৰষুণ আহিল হয় আৰু ভাল হ'ল হয়। আমি আহি পালোহি গুৱাহাটী ইউনিভাৰ্চিটি। এতিয়া আমি ভিতৰলৈ যাওঁ আৰু আমাৰ কামখিনি কৰি লওঁ। ফাইনেলি আমাৰ কামখিনি কৰা হৈ গ'ল। এতিয়া ক'লৈ যাওঁ নাজানো, প্লেন কি আছিলে আৰু বৰবাদ হৈ গ'ল, কাৰণ মানুহজন আহোঁতে বহুত দেৰি কৰিলে। সেইকাৰণে এতিয়া ক'লৈ যাওঁ ক'ব নোৱাৰিছোঁ আচলতে, কাৰণ কিয় বতৰটো ইমান বেয়া হৈ আছে। ক'ৰবাত যাম আৰু ক'ৰবাত যাবতো লাগিবই, ঠাণ্ডা ঠাইত নোৱাৰিছোঁ আৰু নোৱাৰি আৰু মানে বহুত গৰম লাগিছে। সেইকাৰণে ভাবিছোঁ কিবা এটা জুচ জাতীয় বস্তু যদি পাওঁ আৰু খাই ল'ম, কাৰণ বহুত গৰম লাগিছে, অতিপাত গৰম। সেইকাৰণে ঠিক নাই, মাথা চাথা ঘূৰাই পৰিও যাব পাৰোঁ দেই। এতিয়া লৈ যাম আৰু দাঙি ন, কিন্তু ডাঙৰ কথা আহিছোঁ যেতিয়া নিবতো লাগিব ন। পাৰিম কিয় নোৱাৰিম ন, সেইটোৱে কথা। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে চাই থাকক, আমি ক'লৈ যাওঁ দেখাই থাকিম। ঠিক আছে। পালোহি আমাৰ গন্তব্যস্থান। কৰিছিলোঁ প্লেনিং, কিন্তু উপায় নাই, মন্দিৰ দৰ্শন কৰিয়ে যাওঁ আৰু উপায় নাই। ঠিক আছে, ব'লক আমি গৈ থাকোঁ। লংকেশ্বৰ মন্দিৰলৈ ভাবিলোঁ আৰু ইয়াতে অকণমান সোমাই যাওঁ, কাৰণ ইউনিভাৰ্চিটিৰ পৰা যিহেতু বেছি দূৰ নহয়, সেইবাবে ব'লক এতিয়া ঘৰলৈ গৈ থাকোঁ। মানে ভাগৰ লাগিছে, উপায় নাপায় পেপচি খাব লগা অৱস্থা, সেইকাৰণে পেপচিকে খাই আছোঁ আৰু। আমি আচলতে মন্দিৰত আহি কৰি একো খোৱাই নাছিলোঁ, সেইবাবে এতিয়া উপায় নাই, অলপ জান আহিছে। খুব ভালকৈ আহিছে ন জান, এইখিনি সময়ৰ কাৰণে, আৰু পিছত আকৌ লাগিব বাৰু। এতিয়া আৰু বহুত আছে, এইখিনি শনি মন্দিৰহে পাইছোঁ বহুত আছে আৰু আমাৰ বহুত অতি আছে, দূৰত। আপোনালোকক দেখাই থাকিম বাৰু। বহুত আছে, চাওক এই আমাৰ গন্তব্যস্থান আৰু ওপৰত। ঠিক আছে, আহি থাকক। ঠিক আছে, সখীৰ বোলে ভাগৰ লাগিছে, বোলে আহিবই পৰা নাই, মোক চব মেলি দিছে, সেইকাৰণে আহিব বোলে দম ধৰিছে, কিন্তু আমাক লৈ গৈয়ে বন্ধুসকলে এইখিনি জেগা ইমান ভয়ংকৰ চাওক, কি যে কোৱা ভগৱানৰ তাত আৰু ভূত আহিব নেকি। ফাইনেলি আমি একেবাৰে ওপৰ পালোহি।
ইয়াত আচলতে বহুত দেৰি হৈ গৈছে সেইবাবে মানুহ নায়েই আমি দুজনীয়ে আছোঁ এতিয়া বৰ্তমান কাৰণ মানুহবোৰ প্ৰায় গৈছেগৈ আমাৰ পিছত আহি আছে বাৰু কিন্তু আহিবই পৰা নাই সেইবাবে ঠিক আছে আমি ভৰি হাত ধুই লওঁ তাৰপিছত আমি আহি পাই গ'লোহি ওপৰলৈ এতিয়া আমি চাকি ধূপ জ্বলাই লওঁ ব'লক আপোনালোককো দেখাম ব'লক আমাৰ ঘামৰ চেহেৰা চাওক অৱস্থা একদম বেয়া হৈ গৈছে আমাৰ কাৰণ বহুত বেছি চিৰি ফাইনেলি আহি পালোঁ কিন্তু আহি ভাল লাগিছে এতিয়া আমি ইয়াত জ্বলাই লওঁ চাকিখিনি মন্দিৰৰ ভিতৰৰ গোটেই পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ চাওকচোন কিমান ধুনীয়া আৰু একেবাৰে পৰিষ্কাৰ ভিতৰখনো খুবেই ধুনীয়াকৈ ৰাখিছে মন্দিৰটো সোমাই ভাল লাগিছে সেইকাৰণে খুব চাফা এয়া আমাৰ বাইদেৱে চেলফি লৈ আছে নিজে নিজে মোক এৰি এৰি অকলে অকলে সখীক মই কেতিয়াও একেবাৰে চেলফি লৈ আছে আমি ঘামি একদম অৱস্থা বেয়া হৈ গৈছে চেলফিটো বনতা হে হা বনতা হে ইমান ধুনীয়া পৰিৱেশ চাওকচোন মানুহ চানুহ নাই ইমান ধুনীয়া পৰিৱেশ একদম ভাল লাগি গৈছে আহি পেলাই কেনেকুৱা লাগিছে তোমাৰ আহি সখী বহুত ভাল লাগিছে কি ক'ম আৰু বহুত বেছি ইমান ভাল লাগিছে। দিনৰ মূৰত ওলাইছোঁ মুকলি বতাহ মুকলি বতাহ এয়া ঘামি জামি চাওক অৱস্থা বেয়া হৈ গৈছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই কিন্তু ভোকো লাগিছে ভোকো লাগিছে কিন্তু ভাল লাগিছে ভাল লাগিছে কিন্তু তাৰে বহুত মাজতো বেছি এটা মানে লাগিছে। ভাল লাগা কাৰণ কিয় feel আছে মন্দিৰ হয় ন যিহেতু আমাৰ পবিত্ৰ স্থান বুলি কয় এয়া যাক ন চাওকচোন আমাৰ মন্দিৰটো কিমান ধুনীয়া এয়া নন্দী মহাৰাজ নন্দী মহাৰাজ বহি আছে কিমান ধুনীয়াকৈ বহি আছে। বহুত ধুনীয়া আৰু মানে লোকেশ্যনটো খুবেই ধুনীয়া আৰু দেখাম আপোনালোকক তাৰ পৰা এইখিনিতে ব্ৰহ্মপুত্ৰখন আছে সেইখিনিত দেখা পোৱা নাযায় ভালকৈ কিন্তু ভিউটো বিৰাট ধুনীয়া ভিউটো চাওক বিৰাটেই ধুনীয়া ভিউটো খুব ধুনীয়া গ্ৰীণ বাবা আছে ইয়াতে তেওঁ পূজা অৰ্চনা কৰে তেওঁ এতিয়া আমাক এই মন্দিৰৰ মানে বিশেষত্বখিনি ক'ব কেতাৰ যুগত বোলেতে কেতাৰ যুগত ৰাৱণে ইয়াতে তপস্যা কৰিছিল হয় তপস্যা কৰোঁতে ৰাৱণে তপস্যাত সন্তুষ্ট হ'ল সন্তুষ্ট হ'লে তেওঁক তাতে বৰদান দিব লাগিল এই বৰদানটো তেওঁ কৈছে তোমাৰ পূজাই মোৰ পূজা ইয়াতে চিৰদিন চলি থাকিব অঁ সেই তাৰ তেনেকৈ মানে এই মন্দিৰটো প্ৰতিষ্ঠা হ'ল সেনেকৈ হ'ল অঁ আৰু এটা বেলেগকৈ কয় তাৰমানে ৰাৱণেতো লংকাৰ পৰাই মানে কৈলাশক সদায় পূজা কৰিব আহে পূজা কৰোঁতে একবাৰ মায়াকে ক'লা বাচা সদায়নো লংকাক গেলি তাক লংকাৰ পৰাই হেৰিত গেলি কি কগিয়া বুলি ক'লোঁ কৈলাশক গেলি বহুত কষ্ট হয় তুমি তেওঁক ভক্তি কৰি পাৰিলি লিংগটো লৈ আহিবি হয় এতিয়া তেওঁ খুব সন্তুষ্ট কৰি পেলাই লিংগটো এতিয়া তেওঁ যেতিয়া ক'লে যে মোক হেৰিটো এই আত্মলিংগটো মোক লাগে তেতিয়া এইটো কথাটো আৰু ভুল হ'ব আত্মলিংগটো গ'লে আমাৰ ধৰ্মই গুচি গ'ল ৰাৱণে লংকাত লৈ গুচি যাব এইটোতো হ'ব নালাগে কৃষ্ণই গম পালা এই বুদ্ধি কৰিলা যিহেতু তেতিয়া এটা চুক্তি কৰি ল'লা কৈছে তোমাক মই দিম শিৱই তোমাক মই দিম এই আত্মলিংগটো দিম কিন্তু ক'তো থবা নোৱাৰা যদি থ তাতেই বস্তুটো থাকি ৰৈ প্ৰতিষ্ঠা হৈ তাতে থাকি ৰৈ গ'ল তেতিয়া তেওঁক নোৱাৰা তেতিয়া কৃষ্ণই বোলে এটা বুদ্ধি কৰি গৰখীয়া হ'ল গৰখীয়া হৈ এতিয়া যেতিয়া ৰাৱণে যাই আছে তেওঁক পেচাব কৰা লাগে দিলে লগে দিয়া পেচাব কৰা লাগে তেতিয়া মন্দিৰটো থবাটো হাক দিছে এতিয়া কি কৰে এতিয়া থবা হাক দিয়াৰ লগে লগে এতিয়া ল'ৰাটোক দেখা পালে যায় বাপু মোৰ ইয়াত বোলে গোটেই অলপ লৈ আছোঁ মই পেচাব কৰি ভৰি হাত দুখন ধুই আহোঁ ভৰি হাত দুখন ধুই আহোঁ অলপমান সময় ধৰ এই ধৰ বুলি কওঁতেই তাৰমানে ইফালে সিফালে পেচাব কৰিব যাৱাৰ লগে লগে থৈ পেলাই গুচি গ'ল তেওঁ তাতেই নহয় গ'ল
তাতে প্ৰতিষ্ঠা হ'ল আৰু প্ৰতিষ্ঠা হ'ল। ইয়াত মানে চিৰি কিমান আছে বহুত 365টা 365টা মানে এইটো মানে চবে বেলেগ বেলেগকে দান দিয়া ন আগে এই ডানৰ বস্তু ডানৰ ডানৰ বস্তু বস্তু ন? 95 তে এটা দান দিয়া 95 মই আমি নাজো দেছোন অ। মই আলু 11 ত 12 মানে 2012 আহিছে আগতে বেলেগ আছিল আৰু আগতে বেলেগ আছিল আগতে আমগত চাবলৈ গৈছিল আমগত ঠিক আছে আপোনালৈ ধন্যবাদ কিবা আপুনি এটা এইখিনি জনোৱাৰ বাবে আমাৰ পূজা অৰ্চনা কৰি হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ যাওঁ আৰু বহুত ৰ'দ আজি সেইকাৰণে যাওঁ আৰু সেইকাৰণে বেছি গৰম লাগিছে যদিও কিন্তু ইয়াত আহি ভাল লাগিছে ন খুব বেছি ভাল লাগিছে গতিকে মানে আহিছোঁ যদিও গৰমটো ইমান ফিল হোৱা নাই লাগিছে কিন্তু আৰু ইয়াৰ যিটো বিশেষত্ব মানে আমিও জনা নাছিলোঁ ইমান ভালকৈ গতিকে জানি আমাৰ ভাল লাগিল কিবা এটা জানিলোঁ নজনা কথা সেইটো কাৰণে আপোনালোকেও চাব ব্লগটো কেনে পায় আমাক জনাব যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ সামৰোঁ ব্লগটো বাই 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 ধন্যবাদ